Hey guys, welcome to বাৰেবৰণীয়া vlogs. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰলৈ এক বিশেষ কাৰণত যাবলৈ ওলাইছোঁ। তো কি বিশেষ কাৰণ সেই চাবলৈ আমি যাওঁ বলক আউনীআটী সত্ৰলৈ। বৰ্তমান আমি আউনীআটী সত্ৰত আহি উপস্থিত হৈছোঁ। এইখনে আউনীআটী সত্ৰৰ মূল প্ৰৱেশ দ্বাৰ হয়। স্থাপিত 1917 চন। বলকচোন তেন্তে আমি ভিতৰলৈ যাওঁ। উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত আজি আমি উপস্থিত হোৱাৰ আচল মূল কাৰণটো হৈছে ইয়াত নামঘৰ সমাৰোহৰ আয়োজন কৰিছে। তো কেনেকুৱা আচলতে ইয়াৰ নামঘৰ সমাৰোহ হয় আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত এনেদৰে আচলতে অগণন ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এতিয়াও মানুহ আহিয়ে আছে। বৃহৎ পেণ্ডেল বান্ধি ইয়াত সেয়া নামঘৰ সমাৰোহৰ আয়োজন কৰিছে। হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ গুৱাহাটী শাখা। ইয়াত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সত্ৰাধিকাৰ প্ৰভুৰ উদ্যোগত উত্তৰ গুৱাহাটী তথা অসমবাসী ৰাইজৰ সহযোগত নামঘৰ সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। এই নামঘৰ সমাৰোহৰ লগত সংগতি ৰাখি দুখন গ্ৰন্থ প্ৰকাশ হ'ব। এখন হ'ব 1800 নামঘৰৰ তথ্যৰে সন্নিৱিষ্ট এখন নামঘৰ ইতিহাস গ্ৰন্থ, আৰু এখন হ'ব স্মৃতি গ্ৰন্থ। এই দুখন গ্ৰন্থ উন্মোচন হ'ব। আৰু আজি আৰম্ভণি হৈ গ'ল। ধৰ্মধ্বজা উত্তোলন হ'ল, প্ৰদৰ্শনী দ্বাৰ উদ্বোধন হ'ল, নামঘৰৰ দ্বাৰ উদ্বোধন হ'ল, আৰু ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰিব সত্ৰাধিকাৰ ঋষিমুনিসকলে। বন্তি প্ৰজ্বলনৰ পাছতেই 11 বজাত 2000 গৰাকী নামাচাৰ্যই ভৰতাল বাদনেৰে এটা দিহানাম, প্ৰসংগীয়া নাম এটা পৰিৱেশন কৰিব। আৰু সেই নামটো শেষ হোৱাৰ পাছত তেখেতসকলক যি উপহাৰ বঁটা-বাহন দিব লগা আছে দি উঠি 11:30 বজাত মুকলি সভা, উদ্বোধনী সভা হ'ব। তাত সত্ৰাধিকাৰ প্ৰভুকে আদি কৰি অসমৰ মন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসকল, বিশিষ্ট ব্যক্তি, প্ৰশাসনিক বিষয়া আদি উপস্থিত থাকিব। বাহিৰৰ পৰা ঋষিমুনিও আহিছে, অযোধ্যাৰ পৰা আহিছে। আৰু সেই সভাখন শেষ হোৱাৰ পাছতেই অসমৰ আপুৰুগীয়া যি নাম আছে সেই আপুৰুগীয়া নামসমূহ পৰিৱেশন হ'ব। আজি 7বিধ আপুৰুগীয়া নাম পৰিৱেশন হ'ব। আৰু সন্ধিয়া 6 বজাৰ পৰা ৰাস সন্ধিয়া মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মহাৰাস, মণিপুৰৰ ৰাস আৰু উজনি অসমৰ পূৰ্ণাংগ ৰাস এখন, য'ত কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈ থাকিব। আজিৰ অনুষ্ঠান ইমানখিনি। কাইলৈ হ'ব মহিলাৰ 3500 গৰাকী মহিলাৰ নাগাৰা বজাই বাদ্যধ্বনি কৰি এটা দিহানাম। সেই অনুষ্ঠানৰ পাছতেই কালি প্ৰায় 14বিধ আপুৰুগীয়া নাম পৰিৱেশন হ'ব অসমৰ উজনিৰ পৰা নামনিলৈ, বৰপেটা, যোৰহাট যি আছে আৰু বিভিন্ন নাম। আৰু সেইটো অনুষ্ঠানৰ পাছত কালি সন্ধিয়া হ'ল ভাওনা সন্ধিয়া। নাহৰকটীয়াৰ পৰা ভাওনা দল এটা আহিব, তেওঁলোকে মাতৃভাষাৰ ভাওনা পৰিৱেশন কৰিব। 4 ডিচেম্বৰত শিশুসকলক লৈ খোল বাদনেৰে প্ৰায় 1000 শিশুৱে এটা দিহানাম কৰিব। আৰু সেই অনুষ্ঠানৰ পাছতেই প্ৰায় 16বিধ আপুৰুগীয়া নাম পৰিৱেশন হ'ব। আৰু সন্ধিয়া 6 বজাত অসমৰ ধৰ্মীয় সংস্কৃতিৰ ওপৰত
গীত মাত পৰিৱেশন হ'ব। এনেকৈ এই অনুষ্ঠানটোৰ সামৰণি পৰিব। প্ৰভু ঈশ্বৰে ইচ্ছা কৰিছে 3 দিনত অতি কমেও 3 লাখ ভক্তৰ সমাগম হ'ব আৰু সকলোকে অপ্যায়নৰ ব্যৱস্থা কৰিছে, ভোগ গ্ৰহণৰ ব্যৱস্থাও কৰিছে। ধন্যবাদ। এনেদৰে আচলতে বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তগণে ইয়াত ভিৰ কৰিছে। তেওঁলোকে নাম প্ৰসংগৰ বাবে আচলতে সাজু হৈছে ইয়াত দেখা গৈছে। নমস্কাৰ জনাইছোঁ সকলোকে। আমি প্ৰকাশ বৰপূজাৰী যোৰহাটৰ পৰা আহিছোঁ। এই উত্তৰ গুৱাহাটীত স্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ 3 দিনীয়া যি বিস্তৃত কাৰ্যসূচীৰে নামঘৰ সমাৰোহ আয়োজন কৰিছে। প্ৰভু ঈশ্বৰে আমাক ইয়াত এগৰাকী মুখ্য ঘোষক হিচাপে নিমন্ত্ৰণ দায়িত্ব দিছে, এনাউন্স কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচীৰ ঘোষক হিচাপে নিমন্ত্ৰণ দিছে। প্ৰভু ঈশ্বৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি এই সভাথলীত কালি সন্ধ্যা লগা আমি উপস্থিত হৈছোঁ। আজি প্ৰভাতীক্ষণৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন। এই ধৰ্মধ্বজা উত্তোলন ঘোষণাৰ মাজেৰে আমি প্ৰভু ঈশ্বৰলৈ দায়িত্ব আগবঢ়াই দিলোঁ। ইতিমধ্যে প্ৰভু ঈশ্বৰে এই মহান দায়িত্বভাগ সুচাৰুৰূপে সম্পন্ন কৰিছে আৰু আমি ভাল লাগিছে। এক দৃষ্টিনন্দন পৰিৱেশ আমি ইয়াত দেখা পাইছোঁ, য'ত নেকি শদিয়াৰ পৰা ধুবুৰীলৈয়ে নহয়, অসমৰ তথা ভাৰতৰ বাহিৰৰ বিভিন্ন স্থানৰ পৰা, আনকি কোনো আমেৰিকাৰ পৰাও প্ৰতিনিধি আহিছে। অসমীয়া প্ৰতিনিধি নামঘৰৰ তেৰাসৱে ইয়াত একেলগে বহি ৰাইজৰ লগত নাম প্ৰসংগ কৰিব। কলকাতাৰ পৰা আহিছে চক্ৰৱৰ্তী ডাঙৰীয়া সতীৰ্থ সমন্বিতে, আৰু ডুবাইৰ পৰা আহিছে। বিভিন্ন স্থানৰ পৰা ঋষিমুনিসকল আহিছে, বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে। ৰাইজ একত্ৰ এই 3 দিন ধৰি নামৰ যি মহাধ্বনি ইয়াত উঠিব, আকাশ বাতাস কঁপাই তুলিব। কাষেদি ৰৈ যোৱা সুবিশাল ব্ৰহ্মপুত্ৰত এই খলকনি উঠিব। এই নামৰ ঢৌৱে নৱ প্ৰজন্মৰ অন্তৰবোৰ ধুৱাই নিব। আমি অন্তৰে তাকে কামনা কৰিছোঁ। নমস্কাৰ। এই পৰম বান্ধৱ বৈষ্ণৱগণ, আপোনালোকৰ আগমনে পবিত্ৰ কৰিছে এই ক্ষেত্ৰ। সুন্দৰ আৰাধনাৰ ঢলি, পৰম মংগলময়ৰ আৰাধনাৰ ঢলিয়ে আকাশ মাৰ্গত, বতাহত, নিৰীক্ষত, অতিকাশৰ অবিশাল ব্ৰহ্মপুত্ৰৰ তৰংগৰ সৃষ্টি কৰিব।
এয়া নামঘৰ সমাৰোহৰ ভোজনালয় বলকচোন ভিতৰলৈ। এই ভোজনৰ বাবে শাৰী পাতিছে এওঁলোকে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। কেনে পালে আপোনালোকে জনাব। তো আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।